নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কবিতাই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে ভালেই থাকে। আজি আমি আহিছোঁ গোলাঘাট টাউন। কি কাৰণেনো হঠাৎ গোলাঘাট টাউন আহিলোঁ তেন্তে আহকচোন শেষলৈকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকক। আজি আমি আহিছোঁ টাউন আৰু টাউনলৈ আহিলোঁ বিশেষ এটা কাৰণত। আমি স্কুটি এখন ল'বৰ বাবে আহিছোঁ আৰু স্কুটিখন লৈছোঁ আমি হোণ্ডা ডিলাৰৰ পৰা, বেঙেনাখোৱাৰ ফালে আছে। এওঁ ডিলাৰ মানুহৰ লগত কথা পাতি আছে। গুগুন বেটি পূৰা আইচক্ৰীম খোৱাত বিজি আৰু আইচক্ৰীম তাইক লাগেই মানে আৰু। আমাৰ গুণগুণ ইমান দুষ্ট নহয়, য'তে নিওঁ আৰু মানে একদম এক ছেকেণ্ড শান্তিয়ে নাথাকে আৰু কুটকুটাই থাকিব। এয়া দেখিছেনে কি যে কৰি আছে ছোৱালীজনীয়ে। স্কুটিখনত কিবা কিবি লগাই আছে। ভাবিলোঁ আমি বাহিৰত অকণমান কুঁহিয়াৰ ৰস খাই যাওঁ। তো সেইদিনা গৰমো বহুত বেছি আছিলে, তাৰ বাবে কুঁহিয়াৰ ৰস খাই ডিলাৰৰ পৰা উলিয়াই আনিলোঁ আৰু অনাৰ পিছত বজাৰ চজাৰ কৰি এফালে আমি কিবা এটা ফুড মাৰ্টত খাই আহিছোঁ। যিহেতু ভোকো লাগিছে, সোনকালে যোৱা। এয়া গুগুন বেটিয়ে চলে খাইছে, চাওমিন খালে, চাহ খালোঁ আৰু তাৰপিছত কিমান যে কথা আৰু তাই মানে কথা উত্তৰ দিওঁতে মুখ বিষাই যাবগৈ কথা উত্তৰ দিওঁতে। কি খাইছ? চাওমিন খাইছা নি? ফাইনেলি বহুত দিনৰ আশা এটা পূৰ হ'ল। এয়া আমি এতিয়া ঘৰলৈ গৈ আছোঁ। স্কুটিখন আমি ল'লোঁ এক্টিভা 6D। ফাইনেলি ঘৰ আহি পালোহি আৰু আজি মোৰ এই মিনি ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব।